যদিহে ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনাৰ বাবে অতি প্ৰয়োজনীয় ভিডিঅ' হ'ব ৱেলকাম টু মাই ইউটিউব চেনেল P.K Assamese ব্লগ আপোনালোকে ওপেন কৰিব লাগিব ক্ৰম ব্ৰাউজাৰ বা মোবাইলৰ গুগল এপটো সেই এপটো ওপেন কৰাৰ পাছত আপোনালোকে তাত টাইপাৰত সাৰ্চ কৰিব পৰিবহন.gov.in Assam সাৰ্চ কৰাৰ পাছত আপোনালোকে এখন পেজ পাব পেজখনত আপোনালোকৰ বিভিন্ন লিংক থাকিব হোম পৰিবহন সেৱা মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট সেই প্ৰথম লিংকটোত ক্লিক কৰাৰ পাছত আপোনালোকে নিউ এখন পেজ পাব সেই পেজখনত আপোনালোকে বিভিন্ন ধৰণৰ অপশ্যন পাব তাত সেকেন্ডটো অনলাইন সাৰ্ভিসেছ তাত গৈ ড্ৰাইভিং ৰিলেটেড সাৰ্ভিস তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে এখন পেজ পাব পেজখনত আপোনালোকৰ সিলেক্ট ষ্টেট কৰিবলৈ আহিব ষ্টেট সিলেক্ট কৰাৰ পাছত আপোনালোকে আৰু এখন পেজ পাব পেজখনত লিখা থাকিব লাৰ্নাৰ লাইচেন্স ড্ৰাইভিং লাইচেন্স লাৰ্নাৰ লাইচেন্সৰ তলত থাকিব মক টেষ্ট ফৰ LL তাত ক্লিক কৰাৰ পাছত আপোনালোকে এপ্লিকেশ্যন নেম ডেট অফ বাৰ্থ সিলেক্ট লেংগুৱেজ সিলেক্ট ষ্টেট যিকোনো ভৰাই দিব তাত সাইন ইন কৰাৰ পাছত আপোনালোকৰ সেই 10টা কুৱেশ্যন আহিব 10টা কুৱেশ্যনৰ ভিতৰত আপোনাৰ যদি 6টা বা 7টা শুদ্ধ হয় তেনেহ'লে আপুনি পাছ কৰিব প্ৰতিটো প্ৰশ্নৰ মূল্যাংকন 30কে থাকিব মানে সময় 30কে থাকিব প্ৰতিটো প্ৰশ্নত 1কে থাকিব আপোনালোকৰ টাইম দিয়া থাকিব যিটো শুদ্ধ হয় তাত নিশ্চিত কৰিব 1 নম্বৰটো শুদ্ধ হ'লে 1 নম্বৰটো নিশ্চিত কৰিব 2 নম্বৰটো হ'লে 2 নম্বৰটো ক্লিক কৰি নিশ্চিত কৰিব এনেকৈ কুৱেশ্যনকেইটা মানে আপুনি ভুল হ'লে মানে ৰেট দিব যেনেকৈ এইটো এখন গাড়ীয়ে আপোনাৰ এইটো 3 নম্বৰটো শুদ্ধ হয় মই 1 নম্বৰটো দি দিম আপোনাৰ ভুল হৈছে যদি ৰেট ওলাব চাওক ভুল এইটো চাওক আপোনালোকে ভুল এইটো ৰেট ওলাইছে দিছে এনেকৈ আপোনাৰ 10টা কুৱেশ্যন হ'ব 10টা ভিতৰত যদি আপুনি 7টা উত্তৰ হৈছে তেনেহ'লে আপুনি লাৰ্নাৰ এক্সামটো পাছ কৰিলে ভিডিঅ'টো কেনেকুৱা লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি মোৰ প্ৰতিটো ভিডিঅ' চাই থাকিব যদি ভিডিঅ'টো ভাল লাগি আছে তেনেহ'লে লাইক কৰি যাওক নেক্সট ভিডিঅ'টো অহালৈকে এতিয়া বাই বাই